1 2 3 Happy Holi! Audience, তো আপোনালোকে মোৰ এই মুখখন দেখি গম পাইছে আজি কি হয় হোলি হয় তো সকলোকে পোনপ্ৰথমে হেপী হোলি আৰু মাই নতংকি কৰি থাকে আৰু হেৰি কি বুলি কয় মই ইমান দিনৰ মূৰত আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আপোনালোকে ভাবিব পাৰে মই মৰিলোঁ কিন্তু মই মৰা নাই মই জিন্দা আছোঁ আৰু ইমান দিন মই ব্লগ দিবলৈ টাইম নাপাওঁ কাৰণে বহু দিনৰ মূৰত ব্লগ দিছোঁ আৰু মোৰ গোটেই হালতটো কৰিছে ৰাতিপুৱা আমাৰ ঘৰলৈ কোন আহিছে আপোনালোকক দেখাই আছোঁ এইকেইটা আহিছে আহি পেলাই মোৰ গোটেই মুখখনত পূৰা ৰং লগাই থৈ গৈছে এইকেইটা চাওক সেইকেইটা আহিছে ৰাতিপুৱাই মোক ফাকুৱা সানিবলৈ সেইকেইটা হাই কৈ দিয়া হাই হেপী হোলি কৈ দে হেপী হোলি খুৰা সানিয়ে আছে হেপী হোলি কৈ চাই দে এইফালে ভূত এইটো ভূত বুৱাই পেলালে মোৰ পিং গোটেই মাৰপিট কিয় কৰি চা মুখখন মুখখন চাওক কেনেকুৱা লাগিছে তই তোকে খোপা ধৰা নিচিনা লাগিছে খোপা ধৰা নিচিনা লাগিছে তোক তো এইফালে আমি আহি আছোঁ গোসাঁই ফুৰণি আমাৰ গোসাঁইৰ লগতে বিভিন্ন ধৰণৰ গাঁৱৰ বিভিন্ন গাঁৱৰ গোসাঁইও প্ৰদক্ষিণ কৰাইছে জামুগুৰি চেণ্টাৰ হৈ পেলাই
আমাৰ জামুগুৰিৰে পকামূৰা পথাৰ বুলি এখন ডাঙৰ ফিল্ড এখন আছে য'ত বাৰেচৰীয়া ভাওনা হয় আৰু এই বাৰেচৰণীয়া ভাওনা পূৰা মানে অসমত বিখ্যাত গতিকে সেই তাতে মানে এয়া বিভিন্ন গাঁৱৰ বিভিন্নজনা গোসাঁই আনি ইয়াত থৈছে আৰু এয়া মানে পূজা কৰিছে মন্দিৰত আহি পালোঁ আৰু এয়া এটা নিয়ম আছে ঘুনুচা মানে কৃষ্ণৰ ঘৈণীয়েক আৰু কৃষ্ণৰ মাজত মানে তৰ্ক বিতৰ্ক চলে আৰু এইখন মানে আহিব নিদিয়ে মানে কৃষ্ণক ঘুনুচাই তো এয়া এটা নিয়ম আছিলে তো এই নিয়মটো কৰা হৈছে আজি আমাৰ বৃদ্ধভাগে ঘূৰোৱা হ'ল তাত 5,000 আহি পালোহি ঘৰ আৰু বহুত দেৰিকৈ আহিছোঁ আহি পেলাই গা পা ধুইছোঁ মূৰ চুৰ ধুইলোঁ নহ'লে ফাকুখিনি থাকিলে মানে বহুত অশান্তি লাগিব আৰু বেমাৰ হৈ যাব সেইকাৰণে আৰু একদম ভৰিখন পূৰা বিষ একদম বহুত বিষাইছে এতিয়া মই অকল মানে শুবহে বিচাৰিছোঁ আৰু একদম মানে যেনে তেনে ভিডিঅ'টো এণ্ড কৰিবলৈও পাহৰি গৈছিলোঁ আৰু যেনে তেনে মনত পৰিলে এতিয়া এণ্ড কৰিছোঁ ভিডিঅ'টো অ'কে হোপ ইউ লাইক দিছ ভিডিঅ' এণ্ড ইফ ইউ লাইক দিছ ভিডিঅ' ডোণ্ট ফৰগেট টু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বাই বাই লগ পাওঁ আকৌ নেক্সট ব্লগত